গীতামণি শইকীয়া আৰু কাজী শ্বাহাদত ইছলামৰ যৌথ কবিতা কবিতাৰ আকাশত। আহা তুমি মই কবিতাৰ আকাশত উৰি ফুৰোঁ। বিস্তৃত পৃথিৱীৰ দুখ বেদনাবোৰক আওকাণ কৰি আমি উৰি ফুৰোঁ নীলাভ আকাশৰ পৰিধিৰ মাজত, বিলীন হৈ যাওঁ ব'লা। নতুনত্বৰ স্বপ্নক হৃদয়ত ৰাখি আমি গঢ়িম অন্য এক পৃথিৱী, য'ত থাকিব চিৰ প্ৰবাহিত শান্তিৰ মলয়াৰ সেই সুবাস। বিনন্দীয়া সৃষ্টিৰ অমিয়াজংকাৰে জীৱনৰ কণ্টকময় পথ কৰি তুলিব সুমধুৰ সুৰীয়া। অবাঞ্ছিত গদ্যবোৰক একাষৰীয়া কৰি আমি সজাম প্ৰীতিৰ সীমাহীন কবিতা, য'ত প্ৰাধান্য পাব ৰোমাঞ্চক অতীত, প্ৰাচীৰবিহীন সম্পৰ্কৰ মধুৰতা। নাথাকিব মাথো স্বাৰ্থপৰ মানুহৰ শ্বাসৰুদ্ধ সেই অপবাদ, মাথো থাকিব আমাৰ মৰমৰ এই কবিতাৰ আকাশ। আহা তুমি মই উৰি ফুৰোঁ।